হাই ফ্ৰেণ্ডছ, আজি আমি উপস্থিত আছোঁ আমাৰ ছয়গাঁৱৰ পশ্চিম ধুলিত আৰু এয়া মোৰ বন্ধুসকল। আৰু আজি মই গম পোৱা অনুসৰি আজি ৰেঙনিত সম্প্ৰসাৰিত হোৱা ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ মোহন আৰু কেকেৰা আহিব আৰু ইয়াত সকলোকে হাস্যৰস দিবলৈ তেওঁলোকে চেষ্টা কৰিব আৰু বহুত ভাল লাগিব অনুষ্ঠানটো। আৰু আপোনালোকক মই গোটেই অনুষ্ঠানটো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু লগতে কালি মই ইয়ালৈ ডান্স কৰিবলৈ আহোঁতে কমলদাক লগ পাইছিলোঁ আৰু কমলদাৰ লগতো আজি কমলদাৰ ঘৰ ইয়াতে, তেওঁ পশ্চিম ধুলিৰে স্থানীয় বাসিন্দা আৰু তেওঁৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকে যাতে ভিডিঅ'টো চাই থাকে। আৰু আমাৰ বন্ধুসকল কেনেকুৱা লাগিছে ইয়ালৈ আহি? খুব ভাল লাগিছে আজি আহি পেলাই কেকে আৰু মোহনক চাম আমি। ভাল লাগিছে আৰু এয়া আমাৰ ধৰ্মে আমি গোটেইবিলাকে আজি ভিডিঅ' বনাম, আপোনালোকে যাতে ভিডিঅ'টো চাই থাকে। ফ্ৰেণ্ডসকল, এতিয়া তাত চলি আছে বঁটা বিতৰণি আৰু বঁটা বিতৰণি কৰি আছে। এতিয়া আমি এজন দাদা লগ পাইছোঁ আৰু দাদা, আমাৰ কমল দা যে সকলোৱে জানে বেহাৰবাৰী আউটপোষ্টত তেওঁ কাম কৰি আছে, তেওঁৰ ঘৰ ক'ত আপুনি অলপ কৈ দিয়কচোন। পশ্চিম ধুলিতে ঘৰ। আৰু সকলোৱে চিনিয়ে পাই ভাল লাগিব আজি মোহন আৰু কেকে আহিব বুলি আমি গম পাইছোঁ আৰু চাই থাকিব ভিডিঅ'বিলাক। হয়, থেংক ইউ। আজি কেকে মোহন ছাৰৰ অনুষ্ঠানৰ লগতে গীতৰ অনুষ্ঠান আৰু হুঁচৰি আৰু বিভিন্ন অনুষ্ঠান আছে। মই যিখিনি পাৰোঁ আপোনালোকক গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। তো ফ্ৰেণ্ডসকল, আজি আমাৰ লগত এটা বিহু হুঁচৰি দল আছে আৰু হয় আমি দাদাক লগ পালোঁ। দাদা, আপোনালোকে ক'ৰ পৰা আহিছে? আমি আহিছোঁ পলাকবাৰী সমষ্টিৰ মেৰিনা পৰিহাট আমৰাংগা আমাৰ পোষ্ট অফিচ হয় আৰু জিলা কামৰূপ অসম। আমি আমৰাংগাৰ পৰা আহিছোঁ আৰু আমৰাংগা আমাৰ বহাগী বিহুৱা দল। এই বহাগী বিহুৱা দলটো আমাৰ আগন্তুক 4 বছৰ কমপ্লিট হৈছে। দাদা, আপোনাৰ এটা কথা সুধিব বিচাৰিছোঁ, আপোনালোকৰ যে দলটোত মানে বিহু হুঁচৰি দলটোত কিমানজন ঢুলীয়া আছে? আমাৰ 5জন ঢুলীয়া আছে, লগতে 6জনী নাচনী আছে, লগতে পেপা আমাৰ বাহিনী এজনেই আছোঁ আৰু গানৰ কাৰণে আমাৰ 2-3জনমান মানে ৰেডি হৈছে, কিন্তু কমপ্লিট হোৱা নাই। তথাপি 2জন আমাৰ সম্পূৰ্ণ ৰেডি হৈছে। লগতে আপোনাৰ আমি এটা নতুন সংস্কৃতিত আমি কিছু শংকৰদেৱৰ কিছু আভাস লৈ আহিছোঁ। আমি কিছু চাহ বাগিচাৰ মাজৰ পৰা লৈ আহিছোঁ, কিছু আমি কাৰ্বি কুৰ্তি এনেকুৱা ধৰণৰ কিছুমান আমি বস্তু ল'ব বিচাৰিছোঁ, কিন্তু কিমান দূৰ সক্ষম হৈছোঁ সেইটো আমি ক'ব পৰা নাই। মানে ৰাইজে আমাক যিখিনি আঁকোৱালি লৈছে আমাৰ খুবেই সুখী আৰু নিশ্চয় আমি আৰু আপোনাৰ লগত যদি আজি ইয়াৰ প্ৰগ্ৰেমটো ভাল হয় তাৰ আশা কৰিছোঁ। আশা কৰিছোঁ। ধন্যবাদ। এয়া হৈছে বিহু হুঁচৰি দলৰ নাচনী ঢুলীয়াসকল। এয়া মোৰ লগত দাদা আছে। আপোনালোকে জানে এটা গান বহুত ভাইৰেল হৈছে, আধা ফুটা নামৰ গানটো, আৰু তেখেতে ইয়াত মানে অভিনয় কৰিছিল। দাদা, আপোনাৰ ঘৰ ক'ত? মোৰ ওচৰতে বালাহীত। আৰু দাদাৰ ভিডিঅ'টো চাই বহুতে ভাল লাগিছিল। আৰু আমাৰ দৰ্শকসকলক দাদা কি ক'ব আপুনি? দৰ্শকসকলক বিহু কথা মানে বিহুৰ ৰঙালী বিহু শুভেচ্ছাটো জনালোঁ আপোনালোকক। ভালদৰে চাওক, বিহু চাওক, কিন্তু মানে ছেফলি চাওক। কিয়নো বৰ্তমান আমি যিহেতু ক'ভিডৰ পৰা জাষ্ট আহিছোঁহে, চবেই দিছে, তথাপিও আপোনালোক সাৱধান হৈ চাওক, মাস্কবিলাক পৰিধান কৰক। মই বাৰু মাস্ক পৰিধান কৰা নাই, বেয়া নাপাব আৰু ৰাইজ। আৰু আপোনাৰ নতুন কিবা গান আছে নেকি? নতুন গান এতিয়ালৈকে ওলোৱা নাই। ৰিচেণ্টলি এখন শ্বৰ্ট ফিল্মত কাম কৰিলোঁ। পিছতে মোহন আৰু কেকেৰাহঁত আহি পাব আৰু এতিয়া মই ইয়াত ভিডিঅ' কৰি আছোঁ আৰু এয়া বন্ধুসকল তাত ৰখি আছে। আৰু এয়া ৰঙালী বিহুৰ বাকৰিত যেতিয়া কেকে মোহন দাদাহঁত আহি পাব, তেতিয়া মানে অতি উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব। আৰু সেইবাবে মই এতিয়া আগতীয়াকৈ ভিডিঅ'খিনি বনাই আছোঁ, আপোনালোকে চাওক। আৰু বহুতখিনি মানুহ হৈছে, আপোনালোকে পিছফালে চালে গমেই হ'ব। আৰু অলপ পিছতে অকণমান পিছতে আহিব তেতিয়া মানে অতি সুন্দৰ এটা উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব। তো ফ্ৰেণ্ডসকল, এতিয়া বিহু হুঁচৰি অনুষ্ঠান চলি আছে, তাৰে অকণমান আপোনালোকে দৃশ্য উপভোগ কৰক। আমি লগ কৰিবলৈ চেষ্টা কৰিম আৰু গানৰ বাবে তো ফ্ৰেণ্ডসকল, আমি কমল দাহঁতৰ ঘৰলৈ গৈছিলোঁ আৰু কমল দাহঁতৰ ঘৰত আজি এটা খানা আয়োজন হৈছিল আৰু তাতে মোহন ছাৰ আৰু কেকে ছাৰে খানা খালে আৰু তেওঁলোকৰ এটা দৃশ্য তাত মানে চকীত বহি আছিল তেওঁলোকে, আৰু তেওঁলোকৰ লগত মই ফটো উঠিছিলোঁ। তাৰে অকণমান আপোনালোকে চাই লওক ফটোকেইখন আৰু উপভোগ কৰক। এয়া আমাৰ কমল দাৰ লগত উঠিছিলোঁ এইখন ফটো।
আৰু এয়া কেকে আৰু মোহন ছাৰৰ লগত ফটো উঠিছিলোঁ, তাৰে চাই লওক আপোনালোকে। আৰু তেওঁলোকৰ মই অনুষ্ঠানো অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। আমি ইতিমধ্যে কেকে আৰু মোহন ছাৰক লগ ধৰি আহিলোঁ। মানে কমল দাহঁতৰ ঘৰত আহিছিল তেওঁলোকে, তাত ভাত খাই আছিল আৰু আমি তাত গৈ লগ ধৰিলোঁ তেওঁলোকক। আৰু এয়া মোৰ বন্ধু চন্দন, আৰু বাকীখিনি ভিডিঅ' চন্দনে কৰিব। আৰু আপোনালোকে ভিডিঅ'টো চাব, গোটেইখিনি শেষলৈকে চাই থাকিব। আৰু মানে কেকে আৰু মোহন ছাৰে এতিয়া তাত মানে অনুষ্ঠান পৰিৱেশন কৰিব, সেইখিনি চাব। আৰু এতিয়া গানৰ প্ৰগ্ৰাম চলি আছে, মই সেইখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে যাতে চাই থাকে শেষলৈকে। ফ্ৰেণ্ডসকল, চলি আছে ইয়াত গীতৰ অনুষ্ঠান, তাৰে আপোনালোকে অলপ গীত শুনক আৰু চাওক। আজিৰ বিশেষ আকৰ্ষণ কেকে, মোহন আৰু কমল দাহঁতৰ প্ৰগ্ৰেম আপোনালোকে উপভোগ কৰক। আৰু তেওঁলোকে কি ক'লে আপোনালোকে শুনক আৰু চাওক প্ৰগ্ৰেমটো। এতিয়া মই বেছি কথা নকওঁ আৰু প্ৰগ্ৰেমটো অকণমান উপভোগ কৰক। ভালে আছেনে সকলো? আপোনালোকৰ গাঁৱৰ ল'ৰাটোৰতো আৰু ঘৰত খুৰা খুৰী বাহিৰে কোনো নাই, তেখেতেহে আৰু জানেইতো চিনি পোৱা সকলে। ইয়াত 6 গাঁৱতহে কি অকলে, গুৱাহাটী গ'লে বেহাৰবাৰীত আকৌ ককায়েক মই ইয়াতে আহি থাকি গৈছোঁ নহয়, আপোনালোকে গম পায়নে নাপায়? আৰু আপোনালোকৰ এই অঞ্চলটোৰ কথা চিৰিয়েলত কৈ আমি এটা এপিছ'ড কৰিছোঁ। বেলেগ জেগালৈ ফুৰিবলৈ যোৱাৰ কথা নাই ভবা, তেতিয়া কৰোণাৰ পৰা লাহে লাহে লকডাউন খুলিছে, মানুহবিলাকে মৰম কৰে, চবেই চবৰ সহায় কৰে, চবৰ লগত মিলিব পাৰে। আৰু এটা কথা এইখিনিতে কৈ থওঁ, আমাৰ ৰেঙনি চেনেলটো আমাৰ বেহাৰবাৰীখনত চবতকৈ বেছি মানুহ আছোঁ আমি নগাঁৱৰ। SI ছাৰ নগাঁৱৰ, মই নগাঁৱৰ, মোহন নগাঁৱৰ, মণি নগাঁৱৰ, ৰাকেশ নগাঁও, তৰামাইন নগাঁও। আছে 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 এইজন আহক আহক, কোনজনী কমলা ভনীয়ে? এইগৰাকী এই ভিডিঅ' আপোনালোকে চাওক, কিমান ভাইৰেল হ'ব আপোনালোকে চাওক। এই কমলৰ ভনীয়েক আমাক পাগল কৰি দিয়ে, আমি য'তে যাওঁ ইয়াক পাগল কৰি দিয়ে, আমাক কৰে। কমলৰ খালি ভনীয়েকক লাগে, ছয়গাঁও নাই ভনীয়েক, এতিয়া নাই, নুবুজে, বেহাৰবাৰীত উলিয়াব লাগে। আমি সেইকাৰণে বিচাৰি বিচাৰি আপোনালোকৰ আশীৰ্বাদত এগৰাকী পাইছোঁ। আহক। তো হাই ফ্ৰেণ্ডছ, এতিয়া আমাৰ বন্ধুসকল কেনেকুৱা লাগিলে যে বিহু চাই কৈ দিয়া চন্দন? বহুত ভাল লাগিলে। আৰু যদি ভাল লাগিলে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈ এৰিছোঁ, বাই বাই, জয় অসম।